Okay, students. তো আমি আজি পার্ট 2 টো কন্টিনিউ কৰিব লৈছো ওকে তো কালি আমি ইয়ালৈকে পঢ়িছিলো ৰাইট তো আমি কি দেখা পাইছিলো কি যেতিয়া তোমাৰ কি হ'ব যিকোনো ৰাসায়নিক বিক্ৰিয়া এটা যেতিয়া আমি সমীকৰণ ৰূপত প্ৰকাশ কৰিম সেই বিক্ৰিয়াটোৰ আৰু তাত যদি আমি কি কৰো বিক্ৰিয়ক কোৱা বা বিক্ৰিয়াজাত পদাৰ্থ কোৱা তাহাঁতৰ আমি কি কৰো যদি ভৌতিক অৱস্থাবোৰ লিখি দিও তেতিয়া কি হয় বিক্ৰিয়াটোৰ বিষয়ে আমি কি হয় আৰু অধিক জানিব পৰা যায় হয়নে তো হেতু আমি কথাটো গম পাইছিলো যেনে ধৰা তোমালোকৰ কিতাপত কিছুমান বিক্ৰিয়া দিয়া আছে ধৰা এটোকে লোৱা এতিয়া সে মই যদি কওঁ অক্সিজেন হাইড্ৰোজেন ৰাইট আৰু অক্সিজেন লগ লাগি পানী হৈছে ইয়াৰ পৰা আমি হেতুৱে গম পাইছো যে অক্সিজেন হাইড্ৰোজেন আৰু অক্সিজেন অণু লগ লাগি কি হৈছে পানীৰ অণু এটা গঠন হৈছে আমি হেতু কথাটো গম পাইছো ইয়াত হয় না কিন্তু ইয়াতে কি হৈছে এতিয়া অক্সিজেনটো বা কি অৱস্থাত আছে হাইড্ৰোজেনটো বা কি অৱস্থাত আছে বা তোমাৰ যোনটো পানীৰ অণু গঠন হৈছে হেতুৰ অৱস্থাটো কি হ'ব পাৰে ভৌতিক অৱস্থা সেইখিনি গম পোৱা নাযায় ৰাইট তো সেইখিনি আৰু অধিক মানে স্পষ্টকৈ বুজাবৰ কাৰণে আমি কি কৰো কিছু ইহঁতৰ ভৌতিক অৱস্থাটো ব্ৰেকেটত লিখি দিও যদি কি হয় তোমাৰ এটো জানি লবা যদি গ্যাস হয় আমি কি লিখিম জি বুলি লিখিম ব্ৰেকেটত যদি গোটা হয় আমি কি লিখিম এস বুলি লিখিম ব্ৰেকেটত হয়নে এস বুলি লিখিম যদি জুলিয়া হয় তেতিয়া আমি কি লিখিম এল বুলি লিখিম ওকে জুলিয়া হলে আমি এল বুলি লিখিম আৰু যদি কি হয় মানে পানীৰ লগত যদি দ্ৰৱ প্ৰস্তুত হয় তাক আমি কি বুলি কম জলীয় দ্ৰৱ বুলি কম তো জলীয় দ্ৰৱ হলে আমি কি লিখো এ কিউ অৰ্থাৎ ইংৰাজী কি বুলি কোৱা হয় একুৱাছ বুলি কোৱা হয় ওকে একুৱা মানে পানী তো হেতু মানে পানীৰ সৈতে দ্ৰৱীভূত হৈ আছে তো এই বিক্ৰিয়াটোক আমি কি কৰিব লাগে এই বিক্ৰিয়াটোৰ বিষয়ে আমি যদি জানিব লগা হয় তো তেতিয়ালে আমি কি বুলি কৈছো ইয়াত আমি কি লিখিম ধৰা এটো গ্যাস হয় ৰাইট তো জি বুলি লিখিলো এটো গ্যাস হল জি বুলি লিখিলো আৰু এটো আমাৰ কি জুলিয়া তো হেতু কাৰণে জুলিয়া তো হেতু কাৰণে আমি কি লিখিলো ব্ৰেকেটৰ ভিতৰত ইয়াত এল লিখিলো লিকুইড বনালো ওকে তো হেনেকে আমি কি কৰিব লাগে বিক্ৰিয়াটাৰ বিষয়ে আমি জানিব পাৰো তো হেতু কথাটো আছিল আমাৰ কালিৰ ক্লাছৰ বিষয় ওকে তো আজি আমি আৰম্ভ কৰিব লগিয়া নেক্সট টপিকটো হল আমাৰ বিক্ৰিয়াৰ প্ৰকাৰ কিছুমান আছে ওকে তোমালোকৰ কিছু কিতাপত কেটামান বিক্ৰিয়াৰ প্ৰকাৰ দিয়া আছে তো আৰু সেই বিক্ৰিয়াৰ কি প্ৰকাৰ হ'ব পাৰে তো তাৰ বিষয়ে আমি চমুকৈ আলোচনা কৰিম এই ইউনিটটোত ওকে ওকে স্টুডেন্টস আমাক আমি এটা কি কৰিব লাগে বেলেগ বিক্ৰিয়াৰ প্ৰকাৰ বিষয়ে আলোচনা কৰিম ওকে কি বিক্ৰিয়া হ'ব পাৰে তো তাৰ বিষয়ে আমি আলোচনা কৰিম ইয়াতো আমাক প্ৰধানকৈ তোমালোকৰ কিতাপত খুব 6টা মান বিক্ৰিয়াৰ কথা উল্লেখ কৰা আছে এটা হ'ল তোমাৰ এটাটোক আমি কি বুলি কম সংযোজন বিক্ৰিয়া বুলি কম সংযোজন তাৰছত আমি নেক্সট কি বুলি কম বিয়োজন বিক্ৰিয়া বুলি কম ওকে নেক্সট আমি কি বুলি কম প্ৰতিস্থাপন বিক্ৰিয়া বুলি কম নেক্সট আছে তোমাৰ দ্বি প্ৰতিস্থাপন বুলি ওকে দ্বি প্ৰতিস্থাপন বুলি নেক্সট হ'ল তোমাৰ নেক্সট হ'ল জাৰণ আৰু এটা হ'ল তোমাৰ বিজাৰণ তো এই গোটেই বিক্ৰিয়াবোৰৰ বিষয়ে আমি চমুকৈ এটা এক্সাম্পলৰ সৈতে কথাখিনি আলোচনা কৰিবলৈ ট্ৰাই কৰিম তো তোমালোকে কথাবোৰ ভালকৈ বুজিব ট্ৰাই কৰিবা ওকে ওকে তো আমাৰ ইয়াতে কি আছে আমি এটা সংযোজন বিক্ৰিয়াৰ বিষয়ে আলোচনা কৰিম এক নম্বৰ তো খুব সম্ভৱ প্ৰনাউন্সিয়েচনটো তোমাৰ স্পেলিংটো তোমাৰ অশুদ্ধ হ'ব পাৰে তো তোমালোকে এবাৰ চাই ল'বা কিতাপৰ পৰা ওকে তো এটা নেক্সট আমাৰ সংযোজনটোক আমি কি বুলি কওঁ ইংৰাজীত কম্বিনেশ্যন ৰিয়েকশ্যন বুলি কোৱা হয় তো হেতু তাতে ভুল নহয় এটা চোৱা সংযোজনত কি হয় দুটা বা তাতোতকৈ অধিক যৌগ কিছুমান যৌগ হয় তোমাৰ অণু হ'ব পাৰে পৰমাণু হ'ব পাৰে বা বেলেগ পৰমাণুৰ দ্বাৰা গঠিত যৌগ কিছুমান হ'ব পাৰে তো এনেকুৱা যৌগবোৰ লগ লাগি কি হয় তোমাৰ এটা বিক্ৰিয়াজাত পদাৰ্থ আমাক দিব পাৰে মনত আছে কালি ক্লাছত আমি আলোচনা কৰিছিলো a + b আমাক কি দিব পাৰে c দিব পাৰে তো এইটো দুটা আমাৰ বিক্ৰিয়ক তো দুটা আছে আমি তিনটাও ল'ব পাৰো যে ধৰা a + b + c এনেকৈ দিলো তো আমি কি পালো সে ধৰা d পালো তো কেইবাটাও তোমাৰ বিক্ৰিয়ক লগ লাগি বা সংযোজন হৈ পেলাই আমাক কি দিব এটা বিক্ৰিয়াজাত পদাৰ্থ দিব তো এনেকুৱা ধৰণৰ বিক্ৰিয়াবিলাকক আমি কি বুলি ক'ম সংযোজন বিক্ৰিয়া বুলি ক'ম কিন্তু কি বুলি কোৱা হয় জানানে ইয়াতে কি হয় কেতিয়াবা সংযোজন বিক্ৰিয়াবিলাক কি হয় তোমাৰ সংযোজন বিক্ৰিয়াবিলাকত কি হয় কেতিয়াবা তাপ নিজে কি হয় তোমাৰ
তাপ শক্তিৰ উদ্ভৱ হৈ যায় যেনেকৈ তোমালোকে যদি কেতিয়াবা যদি লেবত যোৱা দেখিবা কেমিকেল লেববিলাকত যদি আমি কি কৰোঁ পানী আৰু সালফিউৰিক এচিড গাঢ় সালফিউৰিক এচিড যদি মিক্স কৰি দিওঁ কি হয় যোনটো জলীয় দ্ৰৱ প্ৰস্তুত হ'ব সালফিউৰিক এচিডৰ সেইটো সম্পূৰ্ণ পুৰা কি হয় তোমাৰ গৰম হৈ যায় তো নিজে নিজে তাপ উৎপন্ন হয় তো সংযোজন বিক্ৰিয়াবিলাকত কি বুলি কোৱা হয় কিছুমান বিক্ৰিয়াবিলাকত কি হয় তোমাৰ এটা মানে বিক্ৰিয়াজাত পদাৰ্থৰ লগতে কি হয় তোমাৰ প্ৰচুৰ পৰিমাণৰ তাপ শক্তি উৎপন্ন হয় ওকে প্ৰচুৰ পৰিমাণৰ তাপ শক্তি উৎপন্ন হয় আৰু এই তাপ শক্তি যোনটো উৎপন্ন হ'ব তো হেনেকুৱা বিক্ৰিয়াবিলাকক আমি কি কৰোঁ এটা নিৰ্দিষ্ট মানে কেটেগৰীৰ ভিতৰত আমি পেলাওঁ আৰু তাক আমি কি বুলি কওঁ তোমাৰ হেনেকুৱা বিক্ৰিয়াবিলাকক আমি কি বুলি ক'ম তাপবৰ্জী বিক্ৰিয়া বুলি কওঁ কি বুলি ক'ম তাপবৰ্জী বিক্ৰিয়া তো ডেফিনেশ্যন কেনেকৈ মনত ৰাখিবা ক'বা যে যিবোৰ বিক্ৰিয়াত কি হয় বিক্ৰিয়াজাত পদাৰ্থৰ লগতে তাপ শক্তিৰ উদ্ভৱ হয় তো তেনে বিক্ৰিয়াবিলাকক আমি কি বুলি ক'ব পাৰোঁ তাপবৰ্জী বিক্ৰিয়া বুলি ক'ব পাৰোঁ ওকে তো সেইটো কথা এটা মনত ৰাখি ল'বা সো এক্সাম্পল এতিয়া সংযোজন বিক্ৰিয়া এটা ধৰা কাৰ্বনৰ লগত তুমি কি কৰিলা অক্সিজেন দিলা তো এইটো আমি কি কৰিলোঁ CO2 হৈ গ'ল তো ইয়াক আৰু অধিক ইনফৰ্মেটিভ বনাবৰ কাৰণে আৰু অধিক ইয়াৰ বিষয়ে জনাবৰ কাৰণে আমি কি কৰিলোঁ চলিড দিলোঁ তো অক্সিজেন গেছ দিলোঁ আৰু কাৰ্বন ডাই অক্সাইড এইটো কি হয় তোমাৰ গেছ হয় তো এইটোহে বিক্ৰিয়াটোহে আমি লিখিম তো প্ৰথমতে জাষ্ট তোমালোকক এইটো মই দেখুৱাই লৈছোঁ হয়নে তো আমি এইটোহে লিখিম মেইনলি ওকে তো সেইটো নেক্সট আহি গ'ল আমাৰ নেক্সট 2 নম্বৰ বিক্ৰিয়া হ'ল আমাৰ 2 নম্বৰ কি আছিলে আমাৰ তোমাৰ বিয়োজন বিক্ৰিয়া ইয়াতে চোৱা অলপ আগৰ সংযোজন পঢ়িলোঁ তাৰ ঠিক উল্টা ওকে ডিকম্পোজিশ্যন বুলি কয় ডিকম্পোজ বিয়োজন অৰ্থাৎ সি আছিলে আমাক কি দিব A + B দিব ধৰা অৰ্থাৎ এটা তোমাৰ বিক্ৰিয়কৰ পৰা আমি কেইবাটাও কি পাব পাৰোঁ বিক্ৰিয়াজাত পদাৰ্থ পাব পাৰোঁ মানে এই যৌগটো ভাঙি পেলাই আমাক কি দিব A দিব বা তোমাৰ B দিব বা C দিব পাৰে তো এনেকুৱা বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে সো আমি কি বিয়োজন বিক্ৰিয়া কি বুলি ক'ব পাৰোঁ যে বিয়োজন বিক্ৰিয়াবোৰ এনে ধৰণৰ বিক্ৰিয়া য'ত কি হ'ব তোমাৰ এটা বিক্ৰিয়কৰ পৰা আমি কেইবাটাও বিক্ৰিয়াজাত পদাৰ্থ পাব পাৰোঁ আৰু চোৱা এইটোতো এনেই নহয় সাপোজ মই যৌগ এটা লৈছোঁ বোলে ই নিজে নিজে ভাঙি পেলাই কি হ'ব তোমাৰ A + B হ'ব পাৰে নেকি বা D হ'ব পাৰে নেকি নোৱাৰে ৰাইট তো ইয়াৰ কাৰণে আমাক কি লাগিব তো এনেকুৱা ধৰণৰ বিক্ৰিয়াটো সম্পন্ন হ'বৰ কাৰণে আমাক কি লাগিব আমাক কিছুমান শক্তিৰ প্ৰয়োজন হ'ব পাৰে হয় কেতিয়াবা আমি কি দিম কিছুমান বিকাৰক দিম কেতিয়াবা আমি কিছুমান কি দিম তোমাৰ অনুঘটক দিব পাৰোঁ বা কেতিয়াবা আমি কি দিব পাৰোঁ তাপ শক্তি দিব লগাও হ'ব পাৰে হয়নে যেনেকৈ তোমাৰ ধৰা এইটো ফেৰাছ সালফেট তাক যদি আমি কি কৰোঁ এইটো যোনটো ত্ৰিভুজৰ লিখা চিম্বল লিখিছে হিট বুলি কোৱা হয় ওকে এইটো উষ্ণতা বুজায় এই চিম্বলটোৱে আৰু এইটোক আমি পালোঁ ফেৰিক অক্সাইড বা আইৰণ অক্সাইড বুলি ক'ব পাৰোঁ গেছ পালোঁ সালফাৰ ডাই অক্সাইড আৰু সালফাৰ ডাই অক্সাইড আমি কি পালোঁ গেছ পালোঁ এটা চোৱা তো এইটো চলিড এইটো ফেৰিক অক্সাইড বুলি ক'ব পাৰোঁ মই এটা চোৱা ইয়াতে কি হৈছে এতিয়া এই বিক্ৰিয়াটো এইটো এনেকুৱা হৈছে নে চি ধৰা আমি কি পালোঁ ধৰা এইটো A ধৰা এইটো B ধৰা আমি আকৌ কি পালোঁ D পালোঁ তো এইটো তো এই বিক্ৰিয়াটোত কি হৈছে এটা বিক্ৰিয়কৰ পৰা আমি কেইবাটাও বিক্ৰিয়াজাত পদাৰ্থ পাইছোঁ তো কনচেপ্টটো মনত ৰাখিব ট্ৰাই কৰিবা এটাৰ পৰা কি হ'ব কেইবাটাও হ'বগৈ তো ইয়াৰ কাৰণে আমি কি কৰিছোঁ তাপ দিছোঁ তাক তো এনেকুৱা যদি আমি তাপ দিওঁ তেতিয়াহ'লে এই বিক্ৰিয়াবিলাকক কি বুলি কোৱা হয় তাপীয় বিয়োজন বিক্ৰিয়া বুলি কোৱা হয় কি বুলি কোৱা হয় তাপীয় বিয়োজন বিক্ৰিয়া বুলি কোৱা হয় অৰ্থাৎ তাপ দিলে মানে যদি তাপ দি যদি বিয়োজন বিক্ৰিয়াটো সম্পন্ন কৰোঁ তো তেতিয়াহ'লে আমি তাক কি বুলি ক'ম তাপীয় বিয়োজন বিক্ৰিয়া বুলি ক'ম তো এনেকুৱা ধৰণৰ হ'ব পাৰে ওকে আৰু কেতিয়াবা কি হয় তোমাৰ কিছুমান বিক্ৰিয়া আছে তো য'ত আমি কি কৰোঁ কেতিয়াবা সূৰ্যৰ পোহৰৰ উপস্থিতিটো কিছুমান বিক্ৰিয়া সম্পন্ন হয়নে তো এনেকুৱা ঢেৰ আছে তোমালোকে তো সেইখিনি চাই ল'ব পাৰিবা ওকে কিতাপত আছে এটা চোৱা মেইন পইণ্টটো এতিয়া ইয়াৰ হ'ল এই যিবোৰ বিক্ৰিয়াক আমি যিকোনো পৰিমাণৰ শক্তি মানে যিকোনো ধৰণৰ শক্তি পৰিমাণৰ বুলি নকওঁ মই যিকোনো ধৰণৰ শক্তি দি পেলাই যদি আমি কি কৰোঁ বিয়োজন কৰা বা দি সম্পন্ন হয় বিক্ৰিয়াটো শক্তিৰ ফলতহে যদি বিক্ৰিয়াটো সম্পন্ন হয় তো তেনেবোৰ বিক্ৰিয়াবিলাকক আমি কি বুলি ক'ম তাৰ আমি এটা নাম এটা দিওঁ আৰু সিহঁতক আমি কি বুলি ক'ম ইংৰাজীত আমি এণ্ডোথাৰ্মিক বুলি কওঁ আৰু অসমীয়াত আমি কি বুলি ক'ম তাপগ্ৰাহী বুলি কওঁ অসমীয়াত আমি কি বুলি ক'ম তাপগ্ৰাহী মানে কি কৰিব তোমাৰ তাপ শোষণ কৰিব হয়নে তাপ লাগে তাক বিক্ৰিয়াটো সম্পন্ন কৰিবলৈ আমাক কি হয় তাপ লাগে অৰ্থাৎ এইটো বিক্ৰিয়াটোকে চোৱা এতিয়া তো ফেৰাছ সালফেটটোক যদি আমি হিট নকৰিলোহেঁতেন বা গৰম নকৰিলোহেঁতেন তেতিয়াহ'লে আমি ফেৰিক অক্সাইড বা সালফাৰ ডাই অক্সাইড বা সালফাৰ ট্ৰাই অক্সাইড নাপালোঁ হয়
হয়নে তো তাপ দিয়াৰ ফলত বিক্ৰিয়াটো সম্পন্ন হৈছে তো কি হ'ল এইটোক আমি কি বুলি ক'ম তাপীয় বিয়োজন বিক্ৰিয়া অৰ্থাৎ হেনেকুৱা ধৰণৰ বিক্ৰিয়াবিলাকক আমি কি বুলি ক'ম তাপগ্ৰাহী মানে তাপ মানে তো বুজি পাইছা ৰাইট তোমাৰ কি প্ৰদান কৰা উষ্ণতাৰ পৰিমাণ আৰু গ্ৰাহী মানে শোষণ কৰা ওকে ষ্টুডেণ্টছ তো 3 নম্বৰ বিক্ৰিয়াটো হ'ল আমাৰ প্ৰতিস্থাপন বিক্ৰিয়া 3 নম্বৰ বিক্ৰিয়া হ'ল আমাৰ প্ৰতিস্থাপন সো প্ৰতিস্থাপন আমি কি বুলি কওঁ ডিসপ্লেসমেন্ট বুলি কওঁ বা সাবস্টিটিউশন ৰিএকশন বুলি কোৱা হয় ইংৰাজীত ইয়াৰ বেলেগ নাম হ'ব পাৰে একো প্ৰবলেম নাই তাত সো প্ৰতিস্থাপন বিক্ৰিয়াটো কি হয় একচুয়ালি ইয়াৰ কনসেপ্টটো এটা মনত ৰাখিব ট্ৰাই কৰা ধৰা তোমালোকৰ স্কুলত ছাৰ এজন আছে যেনেকি সায়েন্স পঢ়ায় ওকে এতিয়া আৰু এজন ছাৰ আছে তেওঁ সায়েন্সে পঢ়াব এটা তোমালোকৰ যদি কি হয় তোমালোকৰ স্কুলৰ যদি ছাৰে পঢ়া সায়েন্সটো যদি সায়েন্স যেটো পঢ়ায় তো নতুন মাষ্টৰটো যদি কি হয় আৰু যদি ভালকে পঢ়ায় তো তেতিয়াহলে আমি কি কৰিব পাৰো সেই ছাৰজনক নতুন মাষ্টৰটোৰ সৈতে কি কৰিব বদলি কৰিব পাৰো তো এইটো হ'ল তোমাৰ কি হয় মানে প্ৰতিস্থাপনৰ যোনটো ধাৰণাটো ইয়াতে চোৱা ইয়াতে কথা এটা মন কৰা এতিয়া কিয় প্ৰতিস্থাপন কৰিব লগা হ'ল ছাৰজনৰ এটা কৌশল এটা আছে তেওঁ হয়তো বেছি জানে বা এনেকুৱা ধৰণৰ মই জাষ্ট কথাটোৱে কৈছোঁ তোমালোকে ভুলকে বুজি ল'ব নালাগে সেইটো তো ধৰা তো হেনেকুৱা ধৰণৰ মানে কি হ'ব লাগিব তুমি কাক প্ৰতিস্থাপন কৰি আছা যোনে প্ৰতিস্থাপন কৰিব হেজন কি হ'ব লাগিব আৰু তেউতকৈ ভাল হ'ব লাগিব ৰাইট তেউতকৈ জ্ঞানী হ'ব লাগিব বা তেউতকৈ দক্ষম হ'ব লাগিব তো সেই কনসেপ্টটো ইয়াতে এপ্লিকেবল হ'ব এটা মেইন পইণ্টটো লৈ আহোঁ তো ডিসপ্লেসমেন্ট বিক্ৰিয়াবিলাকত আমাৰ ইয়াতে কিতাপত যিবিলাক এক্সাম্পল দিয়া আছে তো সেইটোৰ মতে আমি কি ক'ব পাৰোঁ ধৰা এই এটা যৌগ এটা আছে ঠিক আছে ই কি কৰিছে বি আৰু সি লগত বিক্ৰিয়া কৰিছে বি আৰু সি টো এটা সম্পূৰ্ণ যৌগ বা ই তোমাৰ কি হ'ব পাৰে পাৰমাণৱিক ৰূপত থাকিব পাৰে এটা ইহঁতে যেতিয়া বিক্ৰিয়া কৰিব এই এ টোৱে কি কৰিব ধৰা আমাক এনেকুৱা ধৰণৰ দিলে এ সি হৈ গ'ল বি ওলাই গ'ল ইয়াৰ পৰা তাৰমানে কি হৈছে চোৱা যেতিয়া আমি এই দুটা বিক্ৰিয়া কৰাইছোঁ তো এ টোৱে কি কৰিছে বি ইয়াৰ পৰা নাইকিয়া কৰি দিছে অৰ্থাৎ সেইটোকে আমি প্ৰতিস্থাপন বুলি ক'ম আৰু বিৰ জেগা কোনে লৈছে এতিয়া এ লৈছে তো এ টোৱে এই বস্তুটো এই কৰ্মটো কিয় কৰিব পাৰিলে বা কাৰ্যটো কেনেদৰে সম্পন্ন হ'ল তাৰ যদি কনসেপ্টটো যদি লৈ যোৱা তো তেতিয়াহ'লে বি কি হ'ব লাগিব হয়তো ইয়াতকৈ শক্তিশালী হ'ব লাগিব বা ইয়াতকৈ ইয়াৰ গুণবিলাক কি হ'ব লাগিব আৰু অধিক সক্ৰিয় হ'ব লাগিব তো এইটো যদি হয় তো তেতিয়াহে কি হ'ব পাৰিব তোমাৰ এইটো প্ৰতিস্থাপন বিক্ৰিয়াটো সম্পন্ন হ'ব পাৰে তো ইয়াক আমি কি বুলি ক'ম প্ৰতিস্থাপন বুলি ক'ম ওকে প্ৰতিস্থাপন বুলি ক'ম ইয়াতে চোৱা কিতাপত আমাক কেইটামান এক্সাম্পল দিয়া আছে যিবিলাক ধাতৱ প্ৰতিস্থাপন হয় মানে সাপোজ এটা ধাতু এটা আছে ইয়াতে ধাতু এটা আছে আমাৰ ধৰা মই কৈছোঁ এ ওকে আৰু ইটোত কি হ'ব লাগিব তোমাৰ এই ধাতুটোৰ এটা কি হ'ব লাগিব যৌগ হ'ব লাগিব লৱণ দ্ৰৱ বুলি মানে দ্ৰৱ এটা প্ৰস্তুত কৰিব লাগিব ধাতুটোৰ সো ধৰা বি সি বুলি কৈছোঁ এটা এইটো এটা ধাতু তো কি কৰিব ইয়াক প্ৰতিস্থাপন কৰিব তো আমি কি পালোঁ এ সি বা বি পালোঁ এইটো পালোঁ তো কি বুলি কৈছোঁ মই এই ধাতুটোৱে ইয়াক প্ৰতিস্থাপন কৰিলে তো হেনেকুৱা এটা এক্সাম্পল এটা চোৱাই দিয়া আৰু ইয়াৰ কাৰণে মেইন পইণ্টটো কি জানানে আমি ধাতুৰ সক্ৰিয়তাবিলাক জানিব লাগিব কোনটো ধাতু কাটকে বেছি সক্ৰিয় তো এই পইণ্টটো আমি জানিব লাগিব তেতিয়াহে এই বস্তুটো আমি মনত ৰাখিব পাৰিম ওকে এতিয়া আমি চোৱা যদি মই এটা উদাহৰণ এটা দিওঁ সে ধৰা মই এটা এক্সাম্পল এটা দিছোঁ কি কৰিছোঁ মই আমি কি কৰিছোঁ চোৱা আমি এইটো কোৱা হয় জিংক এইটো এটা ধাতু ইয়াক আমি কি কৰিছোঁ কপাৰ সালফেট বুলি কোৱা হয় আৰু এইটো হ'ল জলীয় দ্ৰব্য এই কি মানে জানানে জলীয় দ্ৰব্য হয়নে ইয়াক আমি বিক্ৰিয়া কৰিলোঁ তো কি কৰিব এই জিংকটো ইয়াৰ লগত আহি গ'ল তো জিংক কি হৈ গ'ল সালফেট হৈ গ'ল এতিয়া এইটো কি হৈ গ'ল জলীয় দ্ৰব্য হৈ গ'ল কাৰণ এইটোতো ইয়াৰ লগত মিক্স হৈ গৈছে আৰু কি পালোঁ আমি কপাৰ গোটা হিচাপে পালোঁ চোৱা ইয়াত এতিয়া তোমালোকে যদি মোক সোধা যে ছাৰ এইটো জিংক সালফেটটো কেনেকৈ আহিলে ক'ৰ পৰা আহিলে ইয়াৰ কাৰণে ঢেৰ আছে আমি ইউনিট নম্বৰ 3 খুব সম্ভৱ ধাতু আৰু অধাতু ইউনিট আছে তো যদি আমি ক্লাছবোৰ যদি কণ্টিনিউ কৰি থাকিম তো তাত মই তোমালোকক এই কথাখিনি আলোচনা কৰিম ওকে তো মোৰ লগত গৈ থাকা তোমালোকে ওকে সো এইটো হ'ল এটা চোৱা ইয়াতে কি বুজাইছে চোৱা এই জিংক ধাতুটোৱে কি কৰিছে কপাৰ সালফেট বা কপাৰটো কি কৰিছে প্ৰতিস্থাপন কৰিছে তো এইটো এটা প্ৰতিস্থাপন বিক্ৰিয়া সিম্পল কনসেপ্ট মই অলপ আগত যিটো তোমালোকক বুজালোঁ এতিয়া ইয়াতে মেইন পইণ্টটো আমি কি চোৱা এটা কি হ'ব লাগিব এই জিংক যোনটো আছে এই জিংকটো কি হ'ব লাগিব কপাৰতকৈ কি হ'ব লাগিব অধিক বেছি সক্ৰিয় হ'ব লাগিব তাৰ যিটো গুণাগুণ সেইটো গুণাগুণটো কি হ'ব লাগিব কপাৰতকৈ বেছি হ'ব লাগিব তো তেতিয়াহে আমি কি কৰিব পাৰিম এইখিনি জানিব পাৰিম আৰু ষ্টুডেণ্ট আৰু এটা কথা মন কৰিবা তোমালোকে এই ইউনিটটোৰ পৰা আমাকতো লাগিব গোটেই বস্তুখিনি ৰাইট তো সেইটো কাৰণে তোমালোকে কি কৰিবা ইউনিট নম্বৰ 5ত যাবা
এটা পৰ্যাপিতৰ তালিকা বুলি আছে 1 পৰা 30 লৈকে অৰ্থাৎ হাইড্ৰোজেনৰ পৰা জিংক এইটো মই পাৰমাণৱিক সংখ্যাৰ কথা কৈছো হাইড্ৰোজেনৰ পৰা জিংক লৈকে কি কৰিবা পৰমাণু কেইটাৰ পাৰমাণৱিক সংখ্যা হিহঁতৰ পাৰমাণৱিক যেটো মানে চিহ্ন হেবিলাক মনত ৰাখিব ট্ৰাই কৰিবা ওকে এৰে ইয়াতে চোৱা মই সক্ৰিয়তা তোমাক দি দিছো এটো ইয়াতে পটাছিয়াম তাৰপিছত তোমাৰ সোডিয়াম বেছি সক্ৰিয় তাৰপিছত ক্যালসিয়াম তাৰপিছত ম্যাগনেসিয়াম এলুমিনিয়াম জিংক আইৰন lead হাইড্ৰোজেন কপাৰ তাৰপিছত আহিলে তোমাৰ মাৰ্কাৰী তাৰপিছত সিলভাৰ তাৰপিছত গোল্ড এটো মনত ৰাখি লবা এটো যদি মনত ৰাখা তোমালকৰ কোনো প্ৰবলেম নাই কিতাপতে আছে এটো ওকে তো কিতাপৰ পৰা তোমালকে চাই লবা ইউনিট নম্বৰ 3 ধাতু আৰু অধাতু তো হেতু ইউনিটত খবম পাবে এইখিনি কথা আছে তো প্ৰতিস্থাপন মানে আমি কি গম পালো ৰাইট তো এটা নেক্সট আছে আমাৰ দ্বি প্ৰতিস্থাপন বিক্ৰিয়া ওকে স্টুডেন্ট তো দ্বি প্ৰতিস্থাপন বিক্ৰিয়াটোত কি হয় 4 নম্বৰ ৰাইট দ্বি প্ৰতিস্থাপন দ্বি প্ৰতিস্থাপনত কি হয় সোৱা এতিয়া অৰ্থনি যেনেকৈ আমি কি লৈছিলো এটা ধাতু লৈছিলো আৰু এটা ধাতুৰ লৱণ লৈছিলো ইয়াত আমি কি ক'ব লাগিব দুইটাই লৱণ ল'ব লাগিব ধৰা মই ax বুলি কৈছো a ধাতুৰ এইটো x লৱণ x ৰ সৈতে লৱণ আৰু b ধাতুৰ y লৱণ ধৰা মানে এনেকুৱা ধৰণৰ এইটো এৰা কি কৰিব এই ধাতুটোৱে মানে প্ৰথম যৌগটোৱে ধাতৱীয় যৌগটোৱে দ্বিতীয় ধাতৱীয় যৌগটো মানে ধাতু বিলাকৰ মাজত কি হ'ব তোমাৰ প্ৰতিস্থাপন হ'ব এটা আন্তক প্ৰতিস্থাপন কৰিব তো হেতু মানে এটো ইতে ইয়ালে আহি যাব আৰু এটো ইয়ালে যাব তাৰ মানে যৌগটো কেনেকুৱা হ'ব তোমাৰ a কি হৈ গল y হৈ গল আৰু b কি হ'ব তোমাৰ x হৈ গল বুজি পাইছা চাগে ৰাইট তো এনেকুৱা ধৰণৰ হ'ব ইয়াতে তো এক্সাম্পল টা ধোৱা সোৱা দে Na2SO4+ মই কলো BaCl2 তো এটো এটা ধাতু তো সিম্পল ইয়াতে আমি সক্ৰিয়তা সিৰিজও নাচাও আকৌ দেই আমি কাৰণ ডি প্ৰতিস্থাপন কৰিব লাগে ন তো এটা আন্তৰৰ পৰা প্ৰতিস্থাপন কৰিব তো আমি কি কলো সোডিয়ামক ক্লোৰাইড বনাই দিলো তো দুটা আছে 2 দিলো ইয়াত আৰু এফিনে আমি কি পালো বেৰিয়াম হৈ গল আমাৰ সালফেট ওকে তো এটো বেৰিয়াম 2 পজিটিভ সালফেট 2 নেগেটিভ তো এটো তো ইয়াৰ কাৰণে ধেৰ বহুত বস্তু পঢ়িব লাগিব ইয়াৰ কাৰণে বহুত বস্তু জানিব লাগিব আমি ওকে তো আজি ভিডিওটো মই সোৱা ইয়াতে সামৰিব লৈছো কাৰণ ভিডিওটো বহুত বেছি লেন্থি হৈ গৈছে তো মই আৰু এটা পাৰ্ট বনাব লাগিব ইয়াৰ পাৰ্ট 3 খন বনাবই লাগিব যি দেখিছো কাৰণ জাৰণ আৰু বিজাৰণ বিক্ৰিয়া তোমালোকৰ যোনটো আছে হেতু বহুত কনসেপ্ট আছে ওকে তো অকল জাৰণ আৰু বিজাৰণ আমক বুলি ক'লে জানিলে নহব ইয়াত বহুতখিনি জানিব লগা বস্তু আছে তো যদি ভিডিওটো ভাল পাইছা তোমালোকে তো লাইক কৰিবা ৰাইট শেয়াৰ কৰিবা সাবস্ক্ৰাইব কৰিবা আৰু নেক্সট ভিডিওটোৰ কাৰণে অপেক্ষা কৰি থাকা খুব সম্ভৱ কাইলৈ আমি নেক্সট ভিডিওটো পাব পাৰো ওকে সো থ্যাংক ইউ টেক কেয়াৰ বাই বাই